So guys, আমাৰ কলেজত ইলেকশ্যন চলি আছে গাইজ। মই সদায় এটা ক্লিপ ল'ম, তাৰপিছত লাষ্টত লগ লৈ কিনে আপলোড কৰি দিম গাইজ। মিনি ব্লগ নহয়, লং ব্লগে দিম। মিনি ব্লগ পাৰ যদি এটা দিম মানে গাইজ। মিনি ব্লগত কি জানে, মই এডিট কৰিব বেয়া নাপাওঁ, একো কৰিব বেয়া নাপাওঁ, কিন্তু যোনটো সেইটো কি বুলি কয় ডাবিংটো মোৰ মাথা বেয়া হৈ যায় গাইজ ডাবিং কাৰণে, সেইকাৰণে মই নিদিওঁ। চ' এনেকৈ দিম আৰু গাইজ, সদায় এটা ক্লিপ ল'ম। এতিয়া পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। বস্তু ভাল লাগে কিন্তু দেই, ডাইৰেক্ট বেক কৰা কৰি দিম। So guys, এইটো আমাৰ কলেজৰ ইলেকশ্যনৰ পৰিৱেশ। আজি কেই তাৰিখ? 21 তাৰিখ গাইজ। 29 তাৰিখে ইলেকশ্যন। আজিৰ পৰা 9 দিন ব্লগ কৰি 10 নম্বৰ দিনা আপলোড কৰিম। 30 তাৰিখে আপলোড কৰিম। ত' গাইজ চাই থাকিব ভিডিঅ'টো। আজি এটা ক্লিপ আৰু পাৰিলে ল'ম। কেণ্ডিডেট মই একেলগে। মোৰ হৈছে নামটো অবিনাশ ৰাজবংশী আৰু এতিয়া চ' গাইজ দেখিলে আপোনালোকে এতিয়া ভোট খোজব আহিছিল আমাক। আমি কৈছোঁ ভোট দিম গাইজ। ভোট কাক দিম নক'ম বাৰু, দিম আৰু। চাই থাকিব ভিডিঅ'টো ভালকৈ। দীঘা কলেজৰ ইলেকশ্যনৰ কি বুলি কয় এইটো পৰিৱেশ, ইলেকশ্যনৰ মাহোল পৰিৱেশ যি কয় আৰু দেখাম আপোনালোকক এইটো ভিডিঅ'টোৰ জৰিয়তে। চ' ভিডিঅ'টো চাই থাকিব। এই ষ্টুডেণ্টবিলাক আহি আছে এতিয়া কিবা হ'ব গাইছে ইয়াত। এইটো আমাৰ ৰাকেশ। Day 2 of DKC ইলেকশ্যন। গাজিটো প্ৰবাল দা একদম ইলেকশ্যনত জড়িত একেবাৰে মেইন মানুহজন। নমস্কাৰ দি দিয়া অলপ। তুমি কি ক'বা ইলেকশ্যনৰ বিষয়ে? বাছ এইখিনি ক'ব ওলাইছোঁ। ইলেকশ্যন এটা ফেষ্টিভেলটোক ভালকৈ যি যাব লাগে সেইটোৱে কথা। ডিকেচিয়ানক কি ক'বা? ডিকেচিয়ানক ভালকৈ এটা মেছেজ দিয়া। ডিকেচিয়ানক এইখিনিয়ে কৈছোঁ, এইটো এটা ফেষ্টিভেল। আহা, এনজয় কৰা, চবেই নহয় জয়যুক্ত মানুহবিলাকক জয়যুক্ত কৰাত হেল্প কৰা। জাষ্ট ইটছ এন পিয়'ৰ ডেম'ক্ৰেচি, ইটছ এন ডেম'ক্ৰেটিকেল কাণ্ট্ৰি। তো ইয়াতে ডেম'ক্ৰেচিলি উঠিব আৰু আমাৰ মন্দিৰ স্বৰূপ ডিকেচিখনক আগবঢ়াই লৈছোঁ। সেয়ে ধন্যবাদ। মানে 29 তাৰিখে ভোট। আমি যিহেতু এটা ব্লগ বনাই আছোঁ 9 দিনৰ 9টা ক্লিপ লৈ 9 মিনিটৰ ভিডিঅ' ইলেকশ্যন ডিকেচি। আজি এনেকুৱা পৰিৱেশ হৈছে আমাৰ ডিকেচি। দেখুৱাই দিয়া অলপ তুমি। এয়া আমাৰ কেমেৰামেন জ্ঞানজ্যোতিৰ সৈতে। চ' আজি এটা ক্লিপ দিলোঁ আৰু নেক্সট যদি পাৰোঁ কিবা ক্লিপ ল'ম আৰু নহ'লে ডাইৰেক্ট কালি লগ পাম গাইজ। So guys, ito my Rakesh, Nihar, PT, Manas, Rupok, just মোৰ নামটো নিৰুপম দাস। ভাবিছোঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়া আমি সাধাৰণ নিৰ্বাচনত। আজি ডেট 3 of ইলেকশ্যন, যিহেতু আমাৰ 9 দিনৰ চেলেঞ্জ চলি আছে। তো গাইজ আজি আছে আমাৰ ইয়াত জিকে কলেজৰ ইলেকশ্যনৰ মানে পুৰা পৰিৱেশ, পুৰা ইলেকশ্যন। আজি ডেট 3 আজি আছে নমিনেশ্যন। আজি নমিনেশ্যনৰ মানে ৰিজাল্টবিলাক পাব্লিছ হ'ব। তো কেনেকুৱা ইলেকশ্যনৰ কি পৰিৱেশ চলি আছে আপোনালোকক আমি দেখাব বিচাৰিম। তো আহক আমাৰ লগত। আপোনাক দেখুৱাই আছোঁ এতিয়া ইলেকশ্যনৰ পৰিৱেশ। পৰশমণি কলিতা মেগাজিন ছেক্ৰেটাৰী কথা পাতি আছে একো নাই। আমি এখানে ডিষ্টাৰ্ব নিদিওঁ। ইয়াত নতুনকৈ গাইজ ইয়াতে কিবা ইলেকশ্যনৰ কোনোবাই কেম্পেইনিং চলি আছে তাকে আমি চাব বিচাৰিম কোনে কি পদত খেলে। আহক আমাৰ লগত। পদটো এতিয়াও হোৱা নাই, ওলোৱা নাই নমিনেশ্যন। পদটো ওলোৱা নাই গাইজ। কালচাৰেল বৰ্তমান খেলিছে। আপোনালোকৰ মাজতে থাকি গ'ল কথাখিনি ভুলকৈ বুজি পালে। মোৰ লগত আমি বেলেগ দেখাই আছোঁ। ইয়াত দেখিলে অলপমান কুৱেশ্যনৰ পৰিৱেশ চলি আছে। তো আগলৈ আমি যাম, কি পৰিৱেশ চলি আছে তো সেই চাবলৈ আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকক। আহক। মানে এতিয়া কুৱেশ্যন দি আমি ক'ত যাই আছোঁ? আমি অলপমান আগৰফালে গৈ আছোঁ, কাৰণ তাতে হয়তো আৰু ইলেকশ্যনৰ বেলেগ পৰিৱেশ দেখা যাব। তো সেই পৰিৱেশ চাবৰ কাৰণে আমি গৈ আছোঁ আৰু আপোনালোকো দেখাম। তো চাই থকা ভিডিঅ'টো শেষলৈ। ইউটিউব চেনেল নহয়, কিন্তু ব্লগ কৰি আছে ই। একো নাই গাইজ, মিলা প্ৰীতিৰ কথা গাই। তো গাইজ আপোনালোকে হয়তো চিনি নাপায়, তো আমি চিনাকি কৰাই দিব বিচাৰোঁ। আৰু আমাৰ এইফালে আছে আমাৰ জেনেৰেল ছেক্ৰেটাৰী, দেখিছে আমাৰ কলেজৰ। নমস্কাৰ দিছে। তো আমাৰ কলেজৰ এইফালে আছে আমাৰ প্ৰেচিডেণ্ট আমাৰ কলেজৰ। কিবা কথা চলি আছে এতিয়া আৰু আমি আমাৰ ইলেকশ্যনৰ পৰিৱেশবোৰ চাবৰ কাৰণে আগত গৈ আছোঁ।
প্ৰথম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী মানে পলিটিকেলি বিজয়ী হৈছে মানে তেওঁলোকৰ অপনেণ্টে নাছিল গাইছ তো ইয়াতে চেলিব্ৰেশ্যন হৈ আছে ইয়াত পুৰা চেলিব্ৰেশ্যন গাইছ চ' গাইছ ডে 5 ঠিক আছে ইলেকশ্যন যিহেতু আপোনালোকক দেখুৱাই আছোঁ ইলেকশ্যনৰ দিনালৈকে কেনেকুৱা প্ৰচেছন হয় কেনেকুৱা পৰিৱেশ হৈ থাকে আমাৰ দেখিছিল চ' আজি বেছি কথা নকওঁ আৰু যি পৰিৱেশ আছিল তাৰ ক্লিপ কেইটামান লগাই দিছোঁ This is 5 of DKC. Guys, দহটা খাই খাম গাইছ আৰু DKC ইলেক্ট্ৰন গাইছ পইচা দিব ইলেক্ট্ৰন বুলি ইলেকশ্যন গাইছ একদম হাইপ পুৰা সেইকাৰণে পিছত কমকৈ কৰিব লাগে Day 6 of DKC election মানে day 9 নহ'ব আৰু day 7 মান হ'ব চ' কেনেকুৱা কেম্পেইনিং চলি আছে আজি মানে কেম্পেইনিং লাষ্ট কালি ইলেকশ্যন ত' কেনেকুৱা কেম্পেইনিং চলি আছে আজি অলপ দেৰিকৈ দেখাম ইয়াত বহি আছোঁ আৰু এনেই ক্লাছো নাই এতিয়া দেখাই আছোঁ কেনেকুৱা কি কেম্পেইনিং চলি আছে ত' ভিডিঅ'টো চাই থাকক চ' গাইছ আজি DKC আমাৰ কলেজৰ ইলেকশ্যনৰ ডে 6 আজি কেম্পেইনিঙৰ লাষ্ট ডেট কালি আছে ইলেকশ্যন মানে আজি 12টালৈ কেম্পেইনিং আছে তাৰ পিছত কেম্পেইনিং কৰিব নোৱাৰে এতিয়া আপোনালোকৰ DKC কেম্পেইনিঙৰ পৰিৱেশটো দেখুৱাই আছোঁ গাইছ এনেকুৱা আমাৰ DKCত আজি পৰিৱেশ চলি আছে কেম্পেইনিঙৰ মানে আজি ইমান হাইপ নাই আৰু আগত আছিল আৰু আজি হ'ব আৰু আজি বেছি নেদেখাওঁ আজি সেনেকুৱা নাইও কালি দেখুৱাই আছোঁ So guys, আমাৰ 12 নম্বৰ মত ভোট চলি আছে এতিয়া সেকেন্ড ইয়াৰ হেল্ল' কেণ্টিন মানে গাইছ আমাৰ 3 ইডিয়টছৰ এজন আহি পোৱা নাছিল এইজন ব্যক্তি এতিয়া বৰ্তমান হি ইজ হেয়াৰ কি কৰিব কাক ভোট দিবি আপুনি ভোট দিয়াটো কোৱা নহয় এইটো পাৰ্চনেল কথা চ' গাইছ এতিয়া আমি ভোট দিব যাওঁ আমাৰ মানে 12 নম্বৰ ভোট ভোটিং চলি আছে তাত এতিয়া ভোট দিম আমি কাক ভোট দিওঁ নহ'ম আৰু চাই থাকক গাইছ ভোটিং ডান এতিয়া এই আৰু আমাৰ ইলেকশ্যনৰ পৰিৱেশ সেই চব দুটা কিবা কৰি আছে সেইবিলাক আলাই আছে নাযাম বাৰু এনেকুৱাই আৰু পৰিৱেশ গেটটো দেখাব আছে গেটটো দেখুৱাই আছোঁ তাৰপিছত সমাপ্তি কৰিম আৰু ভিডিঅ'টো 9 দিনৰ ভিডিঅ' গাইছ কেইদিন মাত্ৰ গৈছে গাইছ 9 দিন নহয় বাৰু 7 দিন মান গাইছ ভোট ডান ফিনিছ এতিয়া ইয়াত থাকোঁ এতিয়া 12টাৰ পিছত এতিয়া বাহিৰত কৰিছোঁ গাইছ এয়া আমাৰ গেট ইলেকশ্যনত DK কলেজৰ সব চাইডে পোষ্টাৰে পোষ্টাৰ কৰি পোষ্টাৰ কৰিছে গাইছ এইটো আমাৰ গেট DKC ইলেকশ্যন শেষ আমি বাহিৰত আহি গ'লোঁ ভোট দি পেলাই এতিয়া বাই বাই আৰু ইমান দিনৰ মূৰত ভিডিঅ' এটা বনাই ইমান দিন ক্লিপ লৈ আপলোড দিম কালি বাই বাই গাইছ